নমস্কাৰ, মই দীপ ক'বলগীয়ালৈ আপোনালোক স্বাগতম জনাইছোঁ। ফেচবুকৰ জৰিয়তে মই স্বাগতম জনাইছোঁ, যিবোৰে মোক ফেচবুকত চাই দীপ জ্যোতি। আৰু এতিয়া মই ক'বলৈ ওলাইছোঁ ট্ৰেডিং বহুতে বেয়া হৈ আছে, বহুতো দুখীয়াই ব্যস্ত কৰিছে। ঠিক আছে, দুখীয়া শাস্তি পোৱাটো বিচাৰোঁ, কিন্তু মই ভিডিঅ'টো স্কিপ নকৰাৰ বিষয়ে চাওক, গম পাব। ট্ৰেডিং ইমান বেয়া বস্তু নহয়, আপোনালোকে বহুতে জানিছে। আজি বহুতে অৱগত নহয় ট্ৰেডিঙৰ কথা। মই অলৰেডি অলপ আগতে ষ্টেটাছ এটা দিছোঁ। মই অৱগত নোহোৱাকৈ আপোনালোকে এনেকুৱা ধৰণৰ চিন্তা কৰি আছে, মাথাত সোমাই দিছে যে এচাম মানুহে মাথাত সোমাই আছে মানে কি বেয়া ট্ৰেডিং বেয়া কোনে কৰিছে সেই কথা মই ট্ৰেডিঙৰ ডকাইত বুলি কৈছোঁ। যি কথা বেয়া কৰিছে সেই কথা পুলিচে শাস্তি দিয়ক। কিন্তু ট্ৰেডিং নৱপ্ৰজন্মৰ আমাৰ আজিৰ সমাজত এনেকুৱা অৰ্থনীতিত, ভাৰতবৰ্ষ ইমান অৰ্থনৈতিক দেশ, এই সমাজত যদি আমি এনেকুৱা বস্তু বেয়া বুলি কওঁ আমাৰ মূৰ্খামি হ'ব। কাৰণ নৱপ্ৰজন্মৰ মন ভাঙি যাব। অসমৰ যিসকল নৱপ্ৰজন্ম বৰ্তমান সময়ত ট্ৰেডিং কৰিম বুলি ভাবিছে সেইসকলৰ মনটো লৰি যাব। কাৰণ এটা কাৰণে লৰিব যে এনেকুৱা চিন্তা কৰিব যে স্কেম কি 2000 স্কেম 2000 কৰোৰৰ এইটো কি প্ৰব্লেম হৈছে, এনেকুৱা এটা ভাৱ হৈ ট্ৰেডিং নকৰোঁ আমি, বেয়া কথা আমাকো নিব পুলিচে। তেনেকুৱা হওক, এইবিলাক মই মোৰ ভিডিঅ'টো যোনে চাই মই এইটো ক'ব বিচাৰিছোঁ, এনেকুৱা আপোনালোকে চিন্তা নকৰিব। যিসকলে ট্ৰেডিং নিজৰ মাথাৰে কৰি আছে, টেকনিকেল এনালাইচিছ জানিছে। চ' ট্ৰেডিঙত মই এইটো বিষয়ে আলোচনা কৰিব নাযাওঁ, ট্ৰেডিঙত কি ভিতৰত জড়িত হৈ আছে। মই এইটো জাষ্ট ক'বলৈ গৈছোঁ, ট্ৰেডিঙক লৈ যিখিনি আপোনালোকে ভয় কৰিছে, মাথাত ভয় সোমাইছে আছামে, যে আলোচনাৰ মাজত দেখা পাওঁ বা ছ'চিয়েল মিডিয়াত যিখিনি পষ্ট কৰি আছে ট্ৰেডিং কৰিব লাগে মোক, এইটো মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, নৱপ্ৰজন্মক এনেকুৱা সাংঘাতিক ৰূপত এটা আঘাত নকৰিব। কাৰণ ট্ৰেডিং এইটো বহুত ভাল যদি ভালকৈ কৰে, যদি সম্পূৰ্ণ এনালাইচিছ জানে, টেকনিকেল এনালাইচিছ, টেকনিকেল চাইড এইবিলাক যদি সম্পূৰ্ণভাৱে ট্ৰেডিঙত যিখিনি বস্তু থাকে সেইখিনি যদি শিকে, জানে যে ইণ্টাৰ ট্ৰেডিং, ফিউচাৰ ট্ৰেডিং কি হয়, সেইবিলাক যদি শিকে ভালকৈ, কিতাপৰ জৰিয়তে শিকিব পাৰে বা আমাৰ আজিকালি ইউটিউব মাধ্যম আছে, কিবা চবেই শিকিব পাৰে, জানে, তো সেইখিনি কোনো বেয়া নহয়। তো যিখিনি ট্ৰেডাৰ ভুৱা ডকাইতি কৰিছে সেইখিনি দোষী সাব্যস্ত হ'ব লাগে, সেইখিনি দোষী ধৰিব লাগে, ঠিক আছে। কিন্তু যিখিনি বেয়া কামৰ জৰিয়তে ভাল ট্ৰেডিং শব্দটো বেয়াৰ মুখলৈ গৈছে, বেয়া লাগিছে। আমি যেতিয়া দেখিবলৈ পাওঁ, শুনিবলৈ পাওঁ, এতিয়া শুনি আছোঁ এটা চৰ্চাত কি নিউজে ট্ৰেডিং বুলি নিউজ এটা বনাইছে, এইটো ট্ৰেডিঙত এইটো হ'ল বহুতে কিন্তু নাজানে। ট্ৰেডিং কি বস্তু গাঁৱলীয়া মানুহে বহুতে নাজানে, বা আমাৰ ডেকা শক্তি বহুতে নাজানে, যিখিনি য়ং নহয় বহুতে জনা নাই ট্ৰেডিঙৰ কথা। ধৰক অসমৰ, মই এইটো ক'লে ভুল নহ'ব, চাগে 20-30% মানুহে ভালকৈ জানিব, কিন্তু নাজানে। ভাৰতবৰ্ষৰে 30% মানুহে ট্ৰেডিং নকৰে। তো এনেকুৱা বস্তুবিলাক, তো এই কথাটো হ'ল কি নৱপ্ৰজন্মৰ কাৰণে মই বনাইছোঁ ভিডিঅ'টো, যাতে উৎসাহ নেহেৰায়। ট্ৰেডিং কৰিব লাগে, কিয় কৰিব নালাগে? ট্ৰেডিং ভালকৈ কৰিলে ট্ৰেডিং NSE, BSE, নেশ্যনেল ষ্টক এক্সচেঞ্জ, বম্বে ষ্টক এক্সচেঞ্জ কিয় বহি থাকিব? সেইটো আমাৰ অৰ্থনীতিৰ ভালৰ কাৰণেতো বহি আছে। আমি যদি ভালকৈ তাত বিজনেছ কৰোঁ, ভালকৈ যদি টকা লগাওঁ, এইটো ষ্টকত টকা আহিব, যে 2 মাহ পিছত আমাৰ ভাল প্ৰফিট দিব। তো আমি ট্ৰেডিং কিয় নকৰোঁ? আজি কেইটামান ডকাইতৰ কাৰণে যদি আপুনি ট্ৰেডিং বন্ধ কৰিব খুজিছে, কটা মানে ডাইৰেক্ট ছ'চিয়েল মিডিয়াত দেখিছোঁ মই, এইটো ট্ৰেডিং বাদ দিয়ক, মোক বেয়া লাগে, বেয়া দেখিছে। তো এইটোৰ কাৰণে বেয়া লাগিছে। ভাল ষ্টক কিনক, এতিয়াও ভাল গৈছে। আজি চব কিছুমান আপোনালোকে দেখিছে নে দেখা নাই মই নাজানো, যিটো 95ত ট্ৰেড কিনি থৈছে, সেই ট্ৰেডটোৰ মূল্য আপোনালোকে জানে এতিয়া কিমান কৰোৰ? চিন্তা কৰিব নোৱাৰিব। ঠিক তেনেকৈ বিজনেছত যায় মাথা ঘাটে ট্ৰেডিং কৰে। ট্ৰেডিঙত এইটো নহয় অকল ফিউচাৰ ট্ৰেডিং নহয়, নাথাকে, তাত ইনভেষ্ট কৰিব পাৰে। তাত যি গতিকে আমাৰ আজিকালি মানুহে চব ডকাইতি কৰি যিসকল মানুহে এতিয়া জেলত যাবলৈ হৈছে, মানে কি পুলিচে যিখিনি কৰিছে মই শুনিছোঁ, ডকাইতি কৰিলে হ'ব সেইটো। কাৰণ মানুহৰ পইচা আপুনি ডকাইতি কৰি আনিব নোৱাৰে। সেইটোৰ কাৰণে মানুহে পইচা থ'ব নহয়, মিউচুৱেল ফাণ্ড আছে। তো মিউচুৱেল ফাণ্ড এক প্ৰকাৰৰ এনেকুৱা বস্তু ন, মিউচুৱেল ফাণ্ডত যিখিনি মানুহে নাজানে ট্ৰেডিঙৰ কথা, জানে সেই ইনভেষ্ট কৰিব, ডাইৰেক্ট ইনভেষ্ট কৰিব, নিজে কৰিব। যিখিনি ট্ৰেডিঙৰ কথা নাজানে সি মিউচুৱেল ফাণ্ডত থ'ব। সিয়াক মিউচুৱেল ফাণ্ডৰ এটা সংস্থা আছে, সিয়াক লাহে লাহে সেইটো সিয়াৰ গ্ৰ'থ হ'ব, বা এইটো ৰিস্ক থাকে চব বস্তুতে। তো এনেকুৱা কথা মই বেছি দীঘলীয়া নকৰোঁ। মোৰ এটা কথাই বেয়া লাগিছে, এই ভিডিঅ'টো মই এইকাৰণে লৈ আহিছোঁ। চ' নৱপ্ৰজন্ম তললৈ কেতিয়াও নিনিব, ছাপোৰ্ট কৰিব, কথা ক'ব লাগে সদায়। মই এইটো কাৰণে ভিডিঅ'টো বনাইছোঁ। ট্ৰেডিং বেয়া বস্তু নহয়। যোনে ট্ৰেডিঙৰ নাম লৈ ধন লুটিছে সেইটো বেয়া বস্তু। গতিকে দোষী সাব্যস্ত হ'ব লাগে মই বিচাৰোঁ। আৰু আপোনালোকে ট্ৰেডিং এৰি নিদিব, ট্ৰেডিঙৰ ভাল কথা অলপ কওক, ট্ৰেডিং বেয়া বস্তু নহয় বুলি কওক। মোৰ সেইটোৱে ভাল লাগিব মনটো। গতিকে নৱপ্ৰজন্ম আমাৰ অসমৰ ডেভেলপ হওক। ধন্যবাদ আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে।